হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পংকজ মাইনা আছাম। তো আজি মই উপস্থিত আছোঁ গোলাঘাটত। তো কালি ৰাতি আহি পালোঁ, কালি ৰাতি ইণ্টাৰচিটিত আহিলোঁ দুলীয়াজনৰ পৰা। তো ভিডিঅ' বনাব নোৱাৰিলোঁ ৰাতি হোৱাৰ বাবে। তো আজি ষ্টাৰ্ট কৰিছোঁ। তো আজি আপোনালোকক লৈ যাম এটা বহুত ধুনীয়া জেগা, ঠেঙাল মেনৰ বুলি এখন বহুত ডাঙৰ ৰিজৰ্ট আছে, তাতে মিউজিয়াম চিউজিয়াম বহুত কিবা কিবি আছে। তো চাই দিব ভিডিঅ'টো বহুত ভাল লাগিব, তামাম লাগিব। এতিয়া বৰ্তমান মই গোলাঘাটত, এয়াৰ মোৰ বেকফালৰ চিন বহুত ধুনীয়া। তো ব'লক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মোৰ ওলাই ৰেডি। এফালে আমাৰ বেটি মোবাইল চাই আছে, বেটি চাই বোলে টিকলি হাই ওচৰলৈ আহা আকৌ। মোবাইল পালে মানে একো নালাগে আৰু কি ক'ম, মোবাইল পালে এনেকৈ মানে কি ক'ব আৰু, ভাত চাত একো নালাগে, মোবাইল পালে হৈ গ'ল। মাহে এতিয়া দেখিছেনে? তো গাইজ আমি এতিয়া ওলালোঁ। এতিয়া আমি বৰ্তমান ফৰকাটিং ষ্টেচন পাইছোঁ আৰু আমি গোলাঘাটৰ পৰা এতিয়া গৈ আছোঁ তিতাবৰ। তো গাইজ ফাইনেলি আমি পাই গ'লোঁ এই ঠেঙাল মেনৰ এণ্ট্ৰি কৰিছোঁ গেটৰ ভিতৰত। তো আজি মোৰ লগত আহিছে আমাৰ এইফালে বেটি, এইফালে বাইদেউ, আৰু এইফালে ডাঙৰ বেটি, আৰু এইফালে সদায়তো থাকে আৰু চাই দিব ভিডিঅ'টো, ভাল লাগিব। এতিয়া ভিতৰলৈ সোমাই যাম, গেটত এণ্ট্ৰি কৰিব লাগিব, এণ্ট্ৰি কৰি লৈ ভিতৰলৈ সোমাই গৈ আছোঁ। তো গাইজ আমি এণ্ট্ৰি কৰিলোঁ ঠেঙাল মেনৰত। তো চাই দিব, ইয়াৰ ভিউবিলাক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ। আপোনাৰ এণ্ট্ৰি ফিজ কিন্তু 550কৈ লৈছে এজনত। তো ভিতৰত কেনেকুৱা কি নাজানো, তো চাই দিব ভিডিঅ'টো আগলৈ। এই পোৱালি আগলৈ চাওঁ, কেনেকুৱা লাগিছে? মস্তি লাগিছে, মস্তি লাগিছে বোলে। আহি পালোঁ ঠেঙাল মেনৰ। এয়াই হৈছে ঠেঙাল মেনৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত, প্ৰায় ভালেই আৰু। কিন্তু যিমান ভাল লাগিব বুলি ভাবিছিলোঁ সিমান ভাল নহয়, তথাপিতো চাই থাকক ভিডিঅ'টো, ভাল লাগিছে। আৰু বেলেগ বেলেগ ক'ৰবাত জেগা আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ক'ৰবাত যাম। তো চাই থাকিব ভিডিঅ'টো, মজা আছে। আহিবনি এই এই কেনেকুৱা লাগিছে? ভালেই লাগিছে, কিন্তু যিমান বেছি আশা কৰিছিলোঁ সিমান বেছিও নহয়। মানে কেছটো কি হ'ল, চুইমিং পুল আছিলে বুলি কৈছিলে, তো চুইমিং কৰিম বুলি ভাবিছিলে। চুইমিং পুলৰ অৱস্থা এনেকুৱা, পানী বহুত লেতেৰা, চুইমিং কৰিব নোৱাৰি। সেইটো কাৰণে মনটো অকণমান হেমেকি গৈছে মানে। তো যাম আৰু বেলেগ জেগাত ক'ৰবাত। আৰু এইফালে পোৱালীকেইজনী লাগি আছে পূৰা ভিডিঅ' বনোৱাত। কি কৈছা? ভিডিঅ' বনাইছে মানে ৰিলছ বনাইছে। তো চাই দিব ভিডিঅ'টো। তো গাইজ চালোঁ, অকণমান ফুৰিলোঁ ঘূৰিলোঁ, দেখাবলৈ বৰ বিশেষ ইয়াত তেনেকুৱা নাই। এতিয়া অকণমান বহিছোঁ, হ'লে ইয়াতে খানা খাম আৰু তাৰপিছতে আপোনালোকক মিউজিয়াম এটা আছে, তালৈ লৈ যাম। চাই দিব ভিডিঅ'। তো গাইজ যেতিয়া ঠেঙাল মেলৰ আহিলোঁ, যেতিয়া নেকি খানাটোকে খাই লওঁ। ইয়াত আছে আপোনাৰ চিকেন, পনীৰ, দালি, চব্জি, পোলাও, চালাড তালাড কিবা কিবি এইবিলাক খাই আছে। কেনেকুৱা লাগিছে খাই? খাচ নহয়, তথাপিতো ভৰাই দিয়া আৰু। আমাৰ এইফালে বেটিও খাই আছে। বেটি কেনেকুৱা লাগিছে? ভালকৈ কোৱা, কৈ দিয়া আকৌ। টেষ্ট কৰি চালেহে গম পাব। গাইজ আমি এতিয়া ঠেঙালৰ পৰা ওলাইছোঁ।
একচুৱেলি ঠেঙাললৈ মানে খাবলৈ অহা নিচিনা হ'ল, অকল খালোঁ আৰু বিশেষ চাবলগীয়া বৰ তেনেকুৱা নাই। তথাপিতো ঠিকে আছে আৰু এতিয়া মিউজিয়াম যাম, তো চাই থাকক ভিডিঅ'টো। গাইছ আমি পাইছিলোঁ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ মানে মিউজিয়ামলৈ, আৰু এতিয়া মিউজিয়াম বন্ধ, কৰোণাৰ কাৰণে খোলাই নাই বোলে, 1 তাৰিখৰ পৰা খুলিবহে। এতিয়া আমি যাওঁ ৰিটাৰ্ণ, ক'ত যাম আৰু চাই থাকক ভিডিঅ'টো। গাইছ আমি এতিয়া আহি পাইছোঁহি তিতাবৰ চৰাইপানী চুইচ গেট, মানে ৱাটাৰফল জেকুৱেল টাইপ, নামবোৰ জেকুৱেল টাইপত পানী ধুনীয়াকৈ বৈ আছে, ধুনীয়া জেগা, ভাল লাগিছে। তো চাই থাকিব ভিডিঅ'টো, তালৈ লৈ যাওঁ আপোনালোকক, কেনেদৰে কি আছে চাওঁগৈ বলক। তো গাইছ এইফালে দেখিছে এইটো এটা বিৰাট প্ৰকাণ্ড ৱেট মানে কি আচলতে এইটো চুইচ গেট। এইখন হৈছে আপোনাৰ গেটখন, এইটো যেতিয়া এডাল এডাল পকাব পাৰি, ওপৰত আছে, এডাল পকাই দিলে মানে এইটো ওপৰলৈ গুচি আহিব, ৱেটটো গেটখন তললৈ গুচি যাব, তেতিয়া মানে কি হ'ব, এই পানী অহাটো বন্ধ হৈ যাব, চুইচ গেট। তো এইফালে আছে আপোনাৰ সৰু এখন নদী, ধুনীয়াকৈ বৈ গৈছে এইটো চাইডে, এইফালৰ পৰা আহিছে। তো চাই দিব ভিডিঅ'ত। তো গাইছ এয়া হৈছে যোৰহাট তিতাবৰ চৰাইপানী চুইচ গেট। এটা ধুনীয়া ৱাটাৰফল নিচিনা লাগিছে দেখিবলৈ, পানী ধুনীয়াকৈ বৈ আহিছে, কুলু কুলু শব্দ, বহুত ধুনীয়া পৰিৱেশ, শান্ত পৰিৱেশ, ভাল লাগিছে। তো চাই থাকক ভিডিঅ'টো। নহ'লে পূৰা ফটো মাৰিবলৈ প'জ দিছে, ফটো মাৰি আছে, বহুত ধুনীয়া লাগিছে, নদীখন এনেকৈ বৈ গৈছে। বেটি কি কৈছা? পূৰা অমন জীৱনকৈ বহি আছে, কি কৈছে নাজানিছোঁ আৰু। তো গাইছ আজিৰ দিনটো ভালেই গ'ল বুলি ভাবিছোঁ, কাইলৈ আৰু ক'ৰবাত যাম, তো চাই থাকিব ভিডিঅ'বিলাক। ফাইনেলি আমি লাষ্টত আহি পালোঁ ধুনীয়া এটা, কি বুলি ক'ব লাগিব, ৱাটাৰফল বুলিয়ে কৈছোঁ, চুইচ গেট। ধুনীয়া ফুল এনজয় হৈছে ইয়াত, বহুত ধুনীয়া প্ৰাকৃতিক পৰিৱেশ, নদীখন বৈ ধুনীয়াকৈ গৈছে এনেকৈ তললৈ, মজা আছে চালিয়াকৈ, ধুনীয়া এটা ভাল লগা এটা পৰিৱেশ। চুইচ গেট, পানীবিলাক ধুনীয়াকৈ পৰি আছে, পানীটো এতিয়া কম, যেতিয়া পানীটো বেছি তেতিয়া বেছিকৈ পৰে চাগে। আৰু এইফালে আমাৰ বেটিয়ে পূৰা একদম শিলৰ মাজত বহি, শিলৰ মাজত কি কৰিছে বেটি, হাই, বিৰাট ভাল পাইছে আৰু। আজিও ওলাই আহিলোঁ, গোলাঘাটলৈ আহি তিতাবৰ ফালে ওলাই আহিছিলোঁ, অকণমান ফুৰিলোঁ, মিউজিয়ামত গৈছিলোঁ, মিউজিয়ামত সোমাব নোৱাৰিলোঁ একচুৱেলি, তাতো ধুনীয়া ধুনীয়া বস্তু আপোনালোক দেখাম বুলি ভাবিছিলোঁ। তো কৰোণাৰ কাৰণে বন্ধ, খোলাই নাই, তো কৰোণাটো মানুহ মাৰটো মাৰিয়ে আছে বহুত দিনৰ পৰা, এতিয়ালৈকে খোলা নাই, 1 তাৰিখৰ পৰা খুলিব বুলি কৈছে। তো যি কি নহওক ধুনীয়া এটা পৰিৱেশ, ভাল লাগিছে, চাই থাকিব ভিডিঅ'বিলাক। আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো বজাই দিব, আৰু ভিডিঅ'টো এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বেটি এই ফটো মৰাত ব্যস্ত, বোলে বেটিয়ে প'জ দিছে। তো গাইছ এয়া আছিল যোৰহাট তিতাবৰ চৰাইপানীৰ চুইচ গেট, ভাল লাগিলে, বহুত ধুনীয়া ঠাই, অকণমান ইয়াত টাইম স্পেণ্ড কৰিলোঁ, বহুত মজা লাগিলে। তো গাইছ আজি ভিডিঅ'টো ইমানতে এৰিছোঁ, কালি আকৌ লগ পাম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো বজাই দিব। টিল দেন টাটা বাই বাই, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত, টাটা।